হেল্ল' এভৰিৱান ৱেলকাম মাই ইউটিউব চেনেল আপোনালোকক আকৌ এবাৰ নিকুঞ্জলৈ স্বাগতম জনালোঁ। সকলো ভালে আছেনে? আশা কৰোঁ চবেই ভালে আছে আৰু মই বহুত ভালে আছোঁ। আৰু আজি হৈছে ছেপ্টেম্বৰ 5 তাৰিখ আৰু আজিতো কি আছে আপোনালোকে চবেই জানেই। আজি হৈছে শিক্ষক দিৱস, টিচাৰ ডে'। তো সেইটো কাৰণে আমি ওলাই আহিছোঁ স্কুল যাম বুলি আৰু স্কুলতে পাতিছোঁ অলপমান। চ' মানে স্কুলত মানে কৰিবতো লাগেই ন, বহুত বেয়া কথা নকৰিলে। তো সেইটো কাৰণে আমি ভাবিছোঁ ছাৰ মেমহঁতক অকণমান সন্মান দিম মানে আৰু তো মানে ইমান 1 বছৰ হ'ল আমাক পঢ়াইছে। তো মানে সেইটো কাৰণে ওলাই আহিছোঁ কিবা এটা কৰোঁগৈ বুলি। ব'লক আপোনালোকেও যাব আমাৰ লগত, চাওঁ কি কৰোঁ, কেনেকৈ ধৰণৰ পালন কৰোঁ। আৰু তাই বাবলি ৰখি আছে আগত। তো ব'লক এতিয়া আগে বজাৰ কৰিবগৈ লাগিব, ধেৰ বজাৰ কৰিবলগীয়া আছে। কেকটো ল'ব লাগে। একচুৱেলি কেকটো লগৰে এজনী আনিব, তাই ঘৰতে বনাই আনিব আৰু বাকী বজাৰখিনি আমি কৰিব লাগিব। তো সেইকাৰণে ওলাই আহিছোঁ। এতিয়া হৈছে 9:30 আৰু 9:30 আমি ঘৰতে ওলাই আহিলোঁ। তো ব'লক আমি গৈ আছোঁ আৰু কি কৰোঁ চাই থাকিব। এভৰিৱান, মই আহি স্কুল পাই গ'লোঁ আৰু ভিতৰতকৈ বহুতখিনি কাম হৈও গ'ল। এতিয়া গান চান লগাই চবে এনজয় কৰি আছে আৰু মোৰ হাতত টকা দেখিছোঁ, টকা লৈ আছোঁ মানে বস্তু আনিব যাব লাগিব মানে। তো ব'লক আপোনালোকো ব'লক আৰু সিহঁতে কি কৈছে আপোনালোকক দেখাই আছোঁ। এয়া চবেই বহি আছে আৰু এজনীকে মানে একচুৱেলি এতিয়া বেলুন চেলুন আনিব পঠাইছোঁহে, আনি লৈ নাহিলোঁ আগতে। তো কেইজনমান বেলুন আনিব গৈছে আৰু ইহঁতে এনেকৈয়ে বহি কেনেহে টাইম পাছ কৰি আছে। আৰু এয়া আমাৰ মেমে আমাৰ মানে বাবলি মেম আৰু তাই এয়া লগাই আছে। তাই মানে ডেক'ৰেট কৰিব মানে 1 নম্বৰ আৰু তাইক মানে ডেক'ৰেশ্যন কৰিব দিলে তাই মানে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰে, মানে কি ক'ম আৰু। আমাৰ বিয়া ক্ষেত্ৰত আপোনালোকে দেখিলে, আমাৰ যেতিয়া দেওৰতে বিয়া পাতিছিলোঁ তেতিয়া কিমান তাই ডেক'ৰেট কৰিছে। তো আজিও তাইকে দিছোঁ ডেক'ৰেটটো কৰিবলৈ। তাই ডেক'ৰেট কৰি আছে আৰু ডেক'ৰেটটো পূৰা কমপ্লিট হ'লে আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকক। আমি ক্লাছৰ পৰা ওলাই আহিলোঁ, এতিয়া আহিছোঁ গিফ্টৰ দোকানত। কেলৈ গিফ্টটো লোৱা নহৈছিলে মেমৰ কাৰণে, এতিয়া গিফ্ট ল'লোঁ আৰু গিফ্টৰ দোকানত সোমালে ইমান মজা লাগিছে। চাওকচোন, চাৰিও কি ধুনীয়া গিফ্ট আছে, বাপৰে বা। মানে দেখি মানে মনটো পূৰা একদম চব লৈ যাওঁ লাগিছে। ৰাধা কৃষ্ণৰ মূৰ্তি আৰু এনেই পেইণ্টিং ইমান ধুনীয়া আছে নহয়। কাটক এতিয়া। আগতে গামোচা পিন্ধাব লাগিছিলে। হেপী টিচাৰ ডে, হেপী টিচাৰ ডে, হেপী টিচাৰ ডে মে, হেপী টিচাৰ ডে। আৰু কি ক'ব আৰু ফুটোৱা।
सपनों की गलियों में तेरा ही इश्क रहता है। আৰু এতিয়া আমি চবেই খাবলৈ লৈছোঁ। এয়া চবেই ঠাণ্ডা চিংৰা আৰু কেক আৰু ভুজিয়া এনেকৈ খাইছোঁ আৰু চবেই চাই থাকক। আৰু ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি আমি ভিডিঅ'টো ইমানেই, আৰু সকলো টিচাৰকে কৈছোঁ আকৌ এবাৰ হেপী টিচাৰ ডে'। তো বাই বাই।